দেউতা দেউতা কি হলো মাজনী? দেউতা মই কলেজ যাওঁ, পইচা কেইটামান দিয়া না, মোৰ পকেট মানি নাই। কালি 500 টকা দিছিলোঁহে, খৰচ কৰিলেই নেকি? 500 টকাতনো কি পায়? দেউতা দিয়া না, মোবাইলটো ৰিচাৰ্জ কৰিব লাগে। মাজনী, সদায় সদায় 500 টকা কেনেকৈ দিম কচোন? দেউতা, আমাৰ লগত পিংকিহঁতে সদায় 1000 দেউতাকে পকেট মানি দিয়ে, তুমি মোক দিব নোৱাৰা নেকি? পিংকিহঁতক দিব পাৰে দেউতাকে, ধনী মানুহ। মই আকৌ ক'ৰ পৰা দিম? দিয়া না দেউতা, সিহঁতৰ আকৌ লাজ পাওঁ নহয়, কেণ্টিনত খাব চাব গ'লে, ৰেষ্টুৰেণ্টত খাব গ'লে। ল এইটো পইচা। থেংক ইউ দেউতা, আই লাভ ইউ দেউতা। মই যাওঁ দেই। ইমান খৰচী হৈ গৈছে নহয় ছোৱালীজনী, আৰু পঢ়া শুনাত ভালকৈ নকৰে দেখোন আজিকালি। খালি কলেজ যোৱা, পইচা লোৱা, ৰেষ্টুৰেণ্টত খোৱা, এইবোৰকে জীৱনটো বুলি ভাবিছে নেকি? মই ক'লে আপুনি নুশুনে নহয়, জীয়েকৰ মৰমত একেবাৰে অন্ধ লাই দি মূৰৰ ওপৰত উঠালে। অকণমান শাসন কৰিব, আৰু কেইবছৰমান পিছত তাইক বিয়াই দিবলৈ হ'ব। কাম কাজ অকণমান ঘৰত শিকিব লাগে, খালি এনেকৈ ঘূৰি ফুৰিলে হ'ব নেকি? সেয়া তোমাৰ সেই একেখন কেছেটকে বাজিল আৰু। তাই কি বিয়া দিবলৈ বয়স হৈছে নেকি এতিয়া? হ'ব ঘৰতে বুৰি কৰি ৰাখক। সেয়া তোমাৰ মানে নাকতে খংটো থাকে। যোৱা চাহ একাপ ধুনীয়াকৈ বনাই লৈ আনা। এই মানুহটোৰ এইমাত্ৰ ভাত সাজ ৰান্ধি পেলাই ল'ৰা ছোৱালী দুটাক কলেজলৈ পঠিয়ালোহে, ৰাতিপুৱাৰ পৰা 3বাৰ চাহ খালে, আকৌ এতিয়া চাহ লাগে। যোৱাচোন, তোমাৰ হাতৰ চাহ একাপ খাবলৈ ভাল লাগে বুলিহে। কথা চোৱা। দেউতা কি? পইচা কেইটামান দিয়াচোন, কলেজ যাওঁ। এজনী পইচা লৈ গ'লহে, আগত তই আহিলি। তাইক পইচা দিব পৰা মোক নোৱাৰে নেকি? তই দেখোন নপঢ়ই। শুন, পইচা ল'বি, কলেজ যাওঁ নে নাযাওঁ তাকো ঠিক নাই। ক্লাছ কৰি আছনে ভালকৈ? মই কৰি আছোঁ দিয়া, তোমাৰ জীয়েৰেহে। তই সেইফালে কলেজলৈ যোৱাই নাই? যাওঁ ৰ'বা, পইচা লওঁ দেউতাৰ পৰা। ইহঁত দুটা বাপেকক ATM মেচিনটো বুলি ভাবিছে বুজিছা। খোজাৰ লগে লগে মই পইচা উলিয়াই দিব লাগে। দিয়ক আকৌ, ছোৱালীজনীক দিব পাৰিলে, ল'ৰাটোক দিব নোৱাৰে মোৰ। ঠিকে কৈছা মা, বাইদেৱে খোজাৰ লগে লগে পইচা উলিয়াই দিব, মোক হ'লে নিদিয়ে। তইনো ইমান দিনে কাৰ পইচা দি চলিছ? হ'ব নিজৰ পুতেককহে দিছে, বেলেগক দিয়া নাই নহয়। কি যে এই মানুহটো নহয়। পুতেকলৈ মৰম চোৱা। দিয়া দেউতা, দেৰি হৈছে মোৰ। ল মই যাওঁ বাই মা।